Hello everyone, welcome back to my YouTube channel. আজি এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ গাহৰি মাংসৰ বইল। ৰেচিপিটো চাই ভাল পাব বুলি মই আশা কৰিলোঁ। মই কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাত মই মাংসখিনি দি দিম এতিয়া। মই মাংসখিনি দি দিছোঁ। ৰেচিপিটো একেবাৰে সিম্পল আৰু একেবাৰে সহজ। এতিয়া যিহেতু বহুত গৰম পৰিছে, গৰমত বেছি মছলা জাতীয় বস্তু খাবলৈ মন নাযায় ন। এনেকৈ এবাৰ প্লিজ খাই চাব, খাবলৈ বহুত টেষ্টি। এতিয়া মই মাংসখিনি দি ধুনীয়াকৈ লৰাই দিম। যিহেতু মই কেৰাহীখন অকণমান বেছি গৰম কৰি লৈছিলোঁ, মাংসৰ পৰা ধুনীয়াকৈ তেলটো ওলাই গৈছে। দেখিছে নহয়, মই তেল অকণো দিয়া নাই, মাংসৰ পৰা ধুনীয়াকৈ তেল ওলাই গৈছে। এতিয়া মই ইয়াতে নিমখ দিছোঁ। নিজৰ জোখমতে মই নিমখ হালধি দি ল'ম। এতিয়া মই হালধি দি দিছোঁ। মই আদা নহৰু পেষ্ট দি দিছোঁ। এতিয়া মই দুটা পিঁয়াজ কাটি লৈছোঁ, পিঁয়াজখিনিও দি দিম। ইয়াতে মই বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ। এয়াই মোৰ আদা নহৰু আৰু পিঁয়াজ, এয়াই মই দিছোঁ আৰু বেলেগ মই একো নিদিওঁ। এয়া মই ভালদৰে লৰাই দিলোঁ। লৰাই মই এতিয়া ঢাকন মাৰিব দিম। গেছটো মই একেবাৰে ল'ত থৈছোঁ। মাংসৰ পৰা মোৰ পানী ওলাবলৈ ধৰিছে। এতিয়া মই গেছটো পূৰা হাই কৰি দিম। এয়া মই কাটি লোৱা আলু দি দিছোঁ। আলুখিনিও মই লগতে দি দিছোঁ, যিহেতু বইল হয় লগতে সিজি যাব। মোৰ গেছৰ ফ্লেমটো মই একেবাৰে ল' কৰি থৈছোঁ। মই আকৌ এবাৰ ঢাকনখন উলিয়াই মই লৰাই দিলোঁ। এতিয়া মই আকৌ সিজিব দিম। মই আকৌ ঢাকনখন উলিয়াই লৰাই দিলোঁ। মোৰ মাংসটো ফ্ৰাই হৈয়ে গৈছে। দেখিছে নহয়, মই বইল বনাইছোঁ। বইল বনোৱাৰ আগতেতো লগাই নাই ন। এনেকৈ এবাৰ বনাই খাবলৈ খুবেই টেষ্টি। এতিয়া মই নিজৰ জোখমতে পানী দি লৈছোঁ। মই পানী দি দিছোঁ। পানী মই বেছিকৈ দিছোঁ, মই পাতলীয়াকৈ জোল বনাম। আলু মোৰ ধুনীয়াকৈ সিজি গৈছে। যিহেতু মই আগতে মাংসখিনি ভাজি লৈছোঁ, তেতিয়াই মোৰ আলুখিনি সিজি গৈছে। এতিয়া মই ইয়াতে কণবিলাহী দি দিছোঁ। আপোনালোকে বেলেগ টেঙাও দিব পাৰে। মই কণবিলাহী দি দিছোঁ টেঙাৰ কাৰণে। এতিয়া মই বিলাহীখিনি দি 20 মিনিটমানৰ কাৰণে উতলাম। এতিয়া মই আলুখিনি অকণমান ভাঙি দিম। বিলাহীখিনিও মই ভাঙি দিম, যিহেতু টেঙাটো চব্জিত ওলাব লাগিব। বিলাহীখিনি মই পিটিকি দিম এতিয়া।
এতিয়া মই 2টা মান ধনিয়া পাত ছিঙি দিম। ছিঙি ইয়াত ধুনীয়াকৈ দি দিম গোন্ধটোৰ কাৰণে। মোৰ যিহেতু মান ধনিয়া বেছি নাছিলে সেইটো কাৰণে মই যিমানকেইটা পালোঁ সিমানেই দি দিছোঁ। আপোনালোকে দিব পাৰে নিজৰ জোখমতে যিমান পায়। এতিয়া 2টা কেঁচা জলকীয়া দি দিছোঁ। জলকীয়াকেইটা ফালিও দিব পাৰে, যিহেতু মোৰ সৰু ল'ৰা আছে সেইটো কাৰণে জ্বলা হ'ব বুলি মই ফালি দিয়া নাই, এনেকৈয়ে দিছোঁ। এয়া মোৰ চব্জি ৰেডি হৈ গ'ল খাবৰ কাৰণে। মই ইমানটো জোখতে ৰাখিলোঁ, আপোনালোকে শুকুৱাওঁ বুলি ক'লে আৰু শুকুৱাব পাৰে পানীটো। এয়া মোৰ চব্জি ধুনীয়াকৈ ৰেডি হ'ল, খাবলৈ খুবেই টেষ্টি হ'ল। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।